হেল্ল' গাইজ নমস্কাৰ মোৰ ইউটিউব চেনেলৰ নতুন এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। এয়া মই মাৰি ল'লোঁ ঘৰৰ দুৱাৰ আৰু মই গৈ আছোঁ আজি এটা চেলেঞ্জ লৈ যে মই অসমৰ বাহিৰত মই 100 ৰুপিজত কি খাবলৈ পাওঁ। তো মই ঘৰৰ পৰা ওলাই দিলোঁ। চাওকচোন পৰিৱেশটো ইমান ধুনীয়া, চাৰিওফালে গছ, অকল গছ, মানে আপুনি ইয়াত যোনফালে যায় ইফালেই গছ। তো মই লৈ লৈছোঁ 100 ৰুপিজ আৰু ওলাইছোঁ 100 ৰুপিজতনো কি পাই চাবলৈ। তো ওলাই এইখন দেখিছোঁ ডমিন'জ। তো বাট ডমিন'জত যাবতো মোৰ আজি অকাত নাই। তো মই গ'লোঁ যে কিমান কমতনো মই পাওঁ ন, 100 ৰুপিজত কেইটা বস্তু পাওঁ, কি পাওঁ। থাম্বনেইল দেখি চাগে আপোনালোকে গমেই পাইছে। তো এইবোৰ একচুৱেলি ইয়াত ওলালেই অকল খোৱা বস্তুৰ দোকান। সেই ৰাস্তাটোৰ সেইটো ছাইডতো খোৱা বস্তুৰ দোকান সেইবোৰ। এইখন মিঠাইৰ দোকান হয়। তো এইবোৰতো গ্লাছ চাছ লগোৱা আছে, মানে যাবলৈ ভয় লাগিছে আৰু ইমান দাম হ'ব চাগে। 100 ৰুপিজ বোলে এটা মিঠাইতে লৈ ল'লে মোৰ খতম। তাৰপিছত এই চব এইবোৰ মানে খোৱা বস্তুৰে দোকান। তো মই একচুৱেলি যাম ৰাস্তাটোৰ সেইটো ছাইডত। ফাৰ্ষ্ট মই চাম ম'ম' কিনিব পাওঁনে, আমাৰতো ইমান ফেভৰেট হয় ন ম'ম'। তো চাওঁ ম'ম' কিনিব পাওঁনে নাপাওঁ মই। তো আপোনালোকো বলক মোৰ লগত। এইখনো এখন হয় ফাষ্ট ফুডৰ দোকান হয়। এই মই গৈছোঁ সেই হালধীয়া ছাতিটোৰ তাত আচলতে পায় ম'ম' আৰু বহুত টেষ্টি ম'ম' পায়। তো আপোনালোকে দেখিব পাৰিছে নন ভেজ চিকেন ম'ম'ত, মানে ষ্টিমড ম'ম'ত লৈ 60 ৰুপিজ। তো মই ইয়াত লৈছোঁ হাফ প্লেট। তাৰপিছত মই গৈছোঁ, আচলতে মোৰ বিৰাট আইচক্ৰীম খাবলৈ মন গৈছিলে। তো গৈ আছোঁ মই এখন আইচক্ৰীমৰ দোকানলৈ। এয়া মই দেখিছোঁ যে বাহিৰতে লিখা আছে, চাওকচোন আপোনালোকে 10 টকাৰ পৰাই আচলতে ষ্টাৰ্টিং। তো বলকচোন কি পাওঁ। আচলতে পপ চাইকেলৰ দোকান হয় এইখন। তো বলক কি পাওঁ চাওঁ ন। চ' এয়া মই লৈ ল'লোঁ পিংক গুৱাভা, যিটোৰ দাম হ'ল 10 টকা। তো এতিয়ালৈ মোৰ গ'ল 40 ৰুপিজ। 30 টকাৰ মই ল'লোঁ ম'ম' আৰু 10 টকাৰ মই ল'লোঁ পপ চাইকেলটো। আচলতে মোৰ গুৱাভা ফেভৰেট হয়, সেইকাৰণেই আচলতে পিংক গুৱাভাটো ল'লোঁ। আৰু মোৰ ভাগ্য ভাল 10 টকাতে পায়ো গ'লোঁ। চ' এইফালে মোৰ ঘৰ হয়, বাট মই এতিয়া ঘৰলৈ নাযাওঁ। মোৰ তাত আৰু 60 টকা আছে ন। তো বলক 60 টকাতনো কি পাই চাওঁ ন। তো ইয়াতে আছে এখন পিজ্জাৰ দোকান। তো বলকচোন চাওঁ পাওঁনে নাপাওঁ। চ' এতিয়া মই দেখিছোঁ এখন পিজ্জাৰ দোকান, বাট সোমাব লওঁতেই দেখিলোঁ ষ্টাৰ্টিং ফ্ৰম 79। আৰু মই পিজ্জা খোৱা মোৰ মনটো তাতেই থৈ গুচি আহিলোঁ আৰু লগত, কাৰণ মোৰ লগত আছে মাত্ৰ 60 টকা। আৰু এতিয়া মই এইফালে দেখিছেনে আপোনালোকে, আকৌ এখন দেখিছোঁ পিজ্জা হাট। পিজ্জা হাটততো আকৌ নাপামেই আৰু, কাৰণ এইখন দোকানতো সোমালোঁ মই। এইখন দোকানত পায় বিৰিয়ানী পায় 100ৰ পৰা। মোৰ মানে সেইটো খাবলৈও আজি তো অসম্ভৱ আৰু, মানে মোৰ মানে ভাৱনাৰো একদম দূৰত মানে। চ' এতিয়া এইখন এখন ড্ৰাই ফ্ৰুটছৰ দোকান, বাট সেইখনতো মানে এদিন সোমাইছিলোঁ আমি, মানে আধা ড্ৰাই ফ্ৰুটছৰটো মোৰ দামেই নহয়, নামেই নাজানো। আৰু আপোনালোকে দেখিছেনে ইয়াত ইমান গছ আছে, মানে আপোনাৰ দেখি ভাল লাগি যাব। মানে ওলালে অকল গছ আৰু ইমান গছ আছে। আৰু ইয়াৰ মানে ৱেডাৰটোও সেইকাৰণে ইমান ধুনীয়া। মানে আমিতো গৰম খুব কমহে গৰম পাওঁ মানে। এইয়া চাওক ইমানবোৰ গছ, আৰু এওঁলোকে যে মানে গছবোৰ নেকাটে। চাওকচোন ইমান ডাঙৰ ডাঙৰ গছ আছে। গছবোৰ কেতিয়াও নাকাটে, মানে সেইটো গছডালৰ একৰ্ডিংলি তেওঁলোকে ঘৰটো বনাই লয়। মানে ৰাস্তাবোৰো তেনেকেই বনাই লয় লাগিলে, কিন্তু গছ যে নেকাটেই মানে। চ' এতিয়া মই গৈ আছোঁ ডোচা বিচাৰি। 60 টকা আছে ন, 60 টকাতনো ক'ত ডোচা পাওঁ চাওঁগৈ আৰু মই বিচাৰি মেলি। তো বলক মোৰ লগত। মোৰ ডোচা আচলতে মোৰ ফেভৰেট হয়, সেইকাৰণে ডোচা বিচাৰিছোঁ। আপোনালোকে ক'ব পাৰে বেলেগ বস্তুও বিচাৰিব পাৰিলাহেঁতেন। আৰু এয়া মই পালোঁ ইয়াত ডোচা। ইয়াত বোলে 99 ভেৰাইটিজ অফ ডোচা পায়। আৰু মই ল'লোঁ আজি বাটাৰ মছালা ডোচা। দেখিছেনে, মোৰ দেখিয়ে ইয়াতে খাব মন গৈছে, বাট ঘৰত লৈ গৈ আপোনালোকক দেখাই মেলি খাম একেলগে। তো মই লৈ ল'লোঁ ডোচা ইয়াৰ পৰা। ইয়াত ল'লে 40 টকা। এতিয়া মোৰ হাতত আছে 20 টকা। মই ভাবিছোঁ 20 টকাত মই কিবা চুইট ডিছ পাওঁনে নাপাওঁ চাওঁ। তো গ'লোঁ মই এখন বেকাৰীলৈ। তো ইয়াত আছিলে পেষ্ট্ৰিজ, বহুত ধুনীয়া ধুনীয়া পেষ্ট্ৰিজ আছিলে, কিন্তু দামবোৰহে বেছি। চব 40-50 পাই ষ্টাৰ্টিং। মোৰ হাতত আছে 20 টকা। তো ইয়াত ব্ৰেড দেখি আচলতে মই ভাবিলোঁ মই ব্ৰেডেৰে মোৰ ফেভৰেট এটা ডিছ আছে।
তো সেই ব্ৰেডেৰে মই সেইটো বনাম। মোৰ 20 টকা আছে, তো 20 টকাত ব্ৰেডৰ ৰেচিপিটো মেনেজ কৰিব পাৰোঁনে নাই চাম। আৰু ইয়াত ঢেৰ সাৰা মিঠাইও আছিলে, বাট মিঠাইবোৰ ইয়াত কেজিত বিকে, তো সেইবোৰতো আজি ল'ব নোৱাৰিম, কেতিয়াবা পিছত ল'লে বাৰু আপোনালোকক দেখাম মই। তো এতিয়া মই গৈ আছোঁ ঘৰ। তো আপোনালোকক কৈ দিওঁ মই ব্ৰেডটোৰে আচলতে বনাম কি, তো মই ব্ৰেডৰ স্লাইচ দুটা ল'ম। তো তাত 4 টকা 3-4 টকামান পৰিব। দুটা কণী ল'ম, কণী দুটা 11 টকা 11 টকা পৰিব। তাৰপিছত ল'ম মই অলপ ভেজিছ, সেইখিনিত 5 টকামান পৰিব। আৰু ল'ম এটা চিজ ব্লক, তো চিজ কিউব এটা ল'ম, সেইটোত অলম'ষ্ট 16-17 টকামান পৰিব। তো গোটেইখিনি মিলি মোৰ 35 মান যাব। চ' মই আহি বনাই ল'লোঁ মোৰ এগ চিজ চেণ্ডউইচ। নেক্সট ব্লগত বাৰু আপোনালোকক নেক্সট ভিডিঅ'টোত মই দেখাই দিম কেনেকৈ বনাইছোঁ। চ' এইটো হ'ল মোৰ এগ চিজ চেণ্ডউইচ, মোৰ ফেভৰেট হয়, আপোনালোকে বনাই চাবচোন, মই নেক্সট দেখাই দিম। চ' এয়া মই উলিয়াই ল'লোঁ ম'ম'খিনিত ল'লে মোৰ 30 টকা। বহুত টেষ্টি আছিলে ম'ম'টো। আৰু এয়া ল'লোঁ ডোচাটোত লগত আছিলে 2টা চাটনি। আৰু ডোচাটো ইমান ধুনীয়াকৈ পেকিং কৰি দিছে, আৰু উইদাউট মানে পেকিং চাৰ্জ নোলোৱাকৈ মানে। চ' সেইটো মোৰ বহুত ভাল লাগিলে। আপোনালোকে চাব পাৰে, ডোচাটো মানে টেষ্টিও বহুত আছিলে আৰু ফিলিংটোও বহুত ধুনীয়া আছিলে। চ' মোৰ টোটেল গ'ল 110 টকা 15 টকামান। ফাৰ্ষ্টতে ল'লে 30 টকাৰ ম'ম', 40 টকাৰ ডোচা, আইচক্ৰীমটোত সেই পপ চাইকেলটোত ল'লে 10 টকা, যিটো মই খাই দিলোঁ অলৰেডি। আৰু বাকী মই ঘৰত যে বনালোঁ ডিছটো, সেইটোত গ'ল অলম'ষ্ট 30 টকা। তো হ'লটো 30-35 টকা, তো হ'ল অল টোটেল 115 টকা। থেংক ইউ ভিডিঅ'টো চোৱাৰ বাবে। জয় আই অসম, বাই বাই।